সুপ্ৰভাত সকলোকে স্বাগতম জনাইছোঁ। বহুদিন মই কোনো ধৰণৰ ভিডিঅ' বনোৱা নাই। আজি আপোনালোকৰ বাবে মোৰ নিজৰ ঘৰৰ এটা বিশেষ ভিডিঅ' এটা স্মৃতিস্বৰূপে আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ, কোনো প্ৰচাৰৰ উদ্দেশ্য নহয়। এই মুহূৰ্তত যিহেতু অসমৰ বহু লোক অনাহাৰে দিন পাৰ কৰিবলগীয়া হৈছে, তেওঁলোকৰ কাষত আমি দেখিছোঁ অসমৰ প্ৰতিটো প্ৰান্তৰ বহু সুহৃদয়বান লোক তেওঁলোকৰ কাষত থিয় দিছে। আৰু আমাৰ ঘৰৰ পৰা এটা প্ৰয়াস থাকিলে, আমাৰ দেউতাই এক প্ৰচেষ্টা হাতত ল'লে যে সকলোৱে যিহেতু চাউল দালি বা আলু পিঁয়াজ দিছে, এসাঁজ দুসাঁজ খাবৰ কাৰণে তেওঁলোকে যোগাৰ হৈছে দৰিদ্ৰজনৰ। কিন্তু এই ক্ষেত্ৰত যিটো আমাৰ হেঁপাহৰ ৰঙালী বিহুটো আহি আছে, বিহুটোৰ বাবেনো আচলতে তেওঁলোকৰ মাজতো কোনো ধৰণৰ প্ৰস্তুতি নাই। গতিকে তাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰৰ যি আহ্বান আছিলে যে দুখীয়া 4-5টা পৰিয়ালক সহায় কৰিব লাগে, মোৰ দেউতাই এটা প্ৰচেষ্টা হাতত ল'লে যে আমাৰ এই এলেকাতে থকা, মোৰ ঘৰ যিহেতু ডিমুত, আমাৰ এই এলেকাত থকা যি কেইটামান পৰিয়াল, প্ৰায় 6টা পৰিয়ালক বিহুৰ বাবে যি জলপান লাগে, আচলতে চিৰা মুড়ি দৈ ইত্যাদি, বিহুৰ সেই জলপানৰ কিছু তেখেতে সামগ্ৰী বিতৰণৰ এক চিন্তা কৰিলে। গতিকে মই সহযোগিতা আগবঢ়াইছোঁ আৰু আমি এতিয়া যাম, গৈ পেলাই আমি বিতৰণ কৰিম। আৰু সেই আৰ্তজনৰ কাষত এই মুহূৰ্তত আপুনি থিয় দিয়াটো এক প্ৰকাৰে এক মানৱীয়তা। গতিকে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো অকণমান শেষলৈকে চাব, বৰ বেছি দীঘলীয়া নহয়। বলক আৰম্ভ কৰোঁ। দেশত যি কৰোণা ভাইৰাছ বিয়পিছে, এই ভাইৰাছৰ কাৰণে আমাৰ এটাই উপায় আছে, ঘৰতে সোমাই থাকিবা আৰু বিশেষকৈ কোনো মানুহৰ লগত কোনো সম্পৰ্ক নকৰিবা, বা হাত সঘনাই ধুবা, যিমান চাফ চিকুণে থাকিব পাৰিবা এই বেমাৰৰ পৰা প্ৰতিষেধক হ'ব। এই বেমাৰৰ কোনো মেডিচিন এতিয়ালৈকে ওলোৱা নাই। ভাৰতৰ সকলোখিনি বহুত মানুহ মৰিছে যদিও অসমতো এতিয়া এজন কালি ঢুকাইছে আৰু বহুত বেমাৰী হৈ আছে। কিন্তু ঘৰত নিৰাপদে যিমানে ঘৰত সোমাই থাকিবা, সিমানে এই বেমাৰৰ পৰা মুক্ত হোৱাৰ এটাই উপায়। মই আহি থকা ৰঙালী বিহুৰ কাৰণে এটা বিহু জলপানৰ উপহাৰ দিছোঁ, সকলোৱে বিতৰণ কৰি খাবা। কথাষাৰ শুনিলা, এয়াই যথেষ্ট বুলি ভাবি বিহুটো যাতে তোমালোকৰ সকলো মানে পাতিব দেই। পুৱাই আমি এতিয়া আহি আছোঁ, দেউতাৰ লগত আহি আছোঁ আমি এটা যিহেতু ভাল কাম বুলি ভাবিছোঁ। গতিকে বিহুটো আহি থকাৰ সময়ছোৱাতে এই যি লকডাউন হ'ল, গতিকে লকডাউনৰ কাৰণে যিহেতু সকলো ঘৰত গৃহবন্দী হৈ আছে, তাৰ কাৰণে মোৰ দেউতাই ক্ষুদ্ৰমান প্ৰয়াস কৰিছে। চৰকাৰৰ ফালৰ পৰা এটা আহ্বান আছিলে, সেই আহ্বানক তেখেতে পালন কৰি আমি প্ৰায় 6টা পৰিয়ালক, অতি দৰিদ্ৰ, খাবলৈ দুবেলা দুমুঠি খোৱাৰ বাবে তেওঁলোকৰ কোনো সুবিধা নাই, তেওঁলোকৰ বাবে বিহুৰ যাতে জলপানটোৰ পৰা তেওঁলোক যাতে বঞ্চিত নহয়, তাৰ বাবে জলপানৰ যি সামগ্ৰী, চিৰা গুড় মুড়ি ইত্যাদি, যিসমূহ আচলতে আমাৰ অসমীয়া জলপানৰ যি সামগ্ৰী, সেয়া যোগান ধৰাৰ বাবে চেষ্টা কৰা হৈছে। বৰষুণ দি আছে আৰু বৰষুণতে ৰাতিপুৱা আমি আহিছোঁ। যি নহওক, সেয়া আমি এতিয়া গৈ আছোঁ আৰু সেই আৰ্তজনৰ কাষত অকণমান থিয় হোৱাৰ চেষ্টা কৰিছোঁ। আমি এই প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ গৃহ পোৱা ঘৰ লোকৰ ঘৰলৈ আহিছোঁ। তেওঁলোকৰ এই ঘৰটো চৰকাৰীভাৱে পাইছে, কিন্তু বাকী একো সুবিধা বিশেষ নাই পোৱা। গতিকে তেওঁলোকক সেই জলপান এমুঠি দিয়াৰ বাবে চেষ্টা কৰিছোঁ। জলপানটো দিছোঁ, ঘৰতে থাকিবা, ক'তো ওলাই নাযাবা, লকডাউন চলি আছে। আমি ঘৰতে ভিতৰত সোমাই থাকিলে আমি বেমাৰৰ পৰা বাচিম, আৰু যদি ওলাই সোমাই যদি ইফাল সিফাল কৰা
সেইটো চাফ চিকুণ থাকিবা। আমি ভয়ানক ৰোগৰ পৰা বাচিব উপায় এটাই আছে, চাফ চিকুণ আৰু ঘৰৰ ভিতৰত গৃহবন্দী হৈ থাকিবা। জলপানটো সকলোৱে মিলাই খাবা বিহু বুলি। বৰ দীঘলীয়া কৰা নাই ভিডিঅ'টো, চমু কৰিছোঁ। এইটো আচলতে আনক দেখুৱাবলৈ বা কিবা প্ৰচাৰৰ কাৰণে নহয়, মোৰ নিজৰ ইউটিউব চেনেলত যিহেতু আপলোড কৰিছোঁ, মোৰ এটা স্মৃতি হিচাপে থাকি যাব। এই সংকটৰ মুহূৰ্তত দেউতাই যি আৰ্তজনৰ কাষত থিয় দি তেওঁলোকক সহায় আগবঢ়াইছে, আৰু আমি এতিয়া প্ৰায় 4-5 ঘৰ মানুহক দিয়া হৈছে, আৰু কেইঘৰমান মানুহ বাকী আছে, তেওঁলোককো আমি সহায় কৰিম, চেষ্টা কৰিম যাতে বিহুটো তেওঁলোকে ভালদৰে পালন কৰিব পাৰে। খুৰাহঁতৰ ঘৰৰ ফালে আহি আছোঁ, আমি এতিয়া ঘৰলৈ আহিছোঁ, খুৰাৰ লগত অকণমান পাতিম। বৰষুণ দি আছে, লকডাউন, দিনকেইটা কেনেদৰে পাৰ কৰিছে আপুনি? নাই, নিজৰ ডিউটিটো কৰ্তব্যৰ স্থানলৈ সদায়তো যাবলগীয়া হৈছে। আমিতো স্বাস্থ্যকৰ্মী, সদায় যাওঁ 9টা বজাত আৰু 7টা-8টাত ঘূৰি আহোঁ। তো আজিকালি 7টা বজাতে ৰাতি 12টামান বজাতে লাগে, ৰাস্তাত কোনো নাই, অকল কুকুৰ মেকুৰীয়ে দেখা পোৱা যায়। তো সেয়াই আৰু কি ক'ম। এইবাৰ বিহুটো কেনেদৰে পাতিম ভাবি? বিহুটো পাতিবলৈ তেনেকুৱা একো যা যোগাৰ কৰা নাই বৰ্তমান। ঘৰতে গৰু চাট মাৰিব লাগিব। বিশেষকৈ এতিয়া সামগ্ৰীবিলাক পোৱাত বৰ অসুবিধা হৈছে। কালি গুড় বিচাৰি গোটেই ঘূৰি ফুৰিছোঁ, গুড় মাত্ৰ আধা কেজি পাইছোঁ, য'ত 1 কেজি বিচাৰিছোঁ আধা কেজি দিছে। তো তেনেকুৱা ধৰণৰ কিছুমান অসুবিধা হৈছে। তো বিহু তেনেকৈ পাতিব লাগিব আৰু। ঠিক আছে, ধন্যবাদ। খুৰা এতিয়া গাখীৰ নিব গৈছে, গাখীৰ আনিবলৈ গৈছে, আৰু আপোনালোকক দেখুৱাইছোঁ। আৰু বৌ খুৰীহঁতো আছে, তেওঁলোকক অকণমান দেখাই দিওঁ। বিহুৰ কাৰণে যিটো সকলো এতিয়া ঘৰতে সোমাই আছে, বিহুৰ প্ৰস্তুতি হোৱা নাই। এয়া খুৰী বহি আছে, বৌ আছে, আৰু পোৱালিকেইটাৰ ভিতৰতে আছে, পোৱালিকেইটা অহা নাই, সিহঁতি ভিতৰতে সোমাই আছে। পুৰা বৰষুণ দিছে, আৰু বৰদৈচিলা মাকৰ ঘৰলৈ যোৱাৰ পিছত প্ৰথম জাক বৰষুণ, তাতে লকডাউনৰ মাজতে বছৰটো ভাল লাগিছে। অকণমান তিতিছোঁ, কিন্তু যদি ঘপককৈ জ্বৰ বা কাহ হৈ যায় তেতিয়াহ'লে আৰু ভয়ংকৰ হ'ব। গতিকে এতিয়া অকণমান দৌৰিব লাগিব, যিহেতু ঘৰ পাইছোঁহি। আৰু ভিডিঅ'টো আপোনালোকে কেনে পালে জনাব কমেণ্ট বক্সত, আৰু এনেদৰে আশা কৰোঁ এনেদৰে আপোনালোক সকলোৱে সহায় আগবঢ়াওক, আৰ্তজনক দৰিদ্ৰজনক সহায় আগবঢ়াওক, আৰু এই বিহুটো যাতে আমাৰ বাপতিসাহোন বিহুটো যাতে তেওঁলোকেও যাতে আমাৰ সমানে যি পাৰে তেনেদৰে সামৰ্থ্য অনুযায়ী যাতে পালন কৰিব পাৰে, তাৰ বাবে আপোনালোকেও এক প্ৰচেষ্টা হাতত লওক। সকলোৱে কিঞ্চিত মাত্ৰ হ'লেও সহায় কৰক, কেৱল চৰকাৰী কৰ্মচাৰী বুলি নহয়। আমি এই মুহূৰ্তত মানুহে মানুহৰ বাবে যেতিয়া থিয় দিম, তেতিয়াহে আচলতে আমাৰ যি এই সমাজখন সুস্থিৰ হৈ থাকিব, আমাৰ এই ঐক্যতা অব্যাহত থাকিব। ধন্যবাদ।